যদি নহয় নোৱাৰো মৰম নহয় এৰিব নোৱাৰো মৰিব নোৱাৰো
আমাৰ পাপুৰ পৰিচয় আপোনালোকক দিছোঁৱেই। এজন পকা মিস্ত্ৰী হয় আৰু একেবাৰে টাইলছ লগায়, কিন্তু গীতৰ চৰ্চাও কৰি থাকে। পাপুৱে আকৌ গীত গাব, অকণমান পানী গিলাচ খাই অকণমান জিৰাব। এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ জাতীয় বিদ্যালয়ৰে এগৰাকী শিক্ষয়িত্ৰী পৰি বৰুৱা, তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।